এয়া ভিনদেউ সাজু হৈছে বাইদেউ ঘৰৰ পৰা আজি ওলালো পূজা চাবলৈ পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ বহু বিৰতিৰ পাছত মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এইখন পূজা বকথা নেমুগুৰি হয় আৰু এই পূজাৰ আমাৰ বাইদেউৰ ঘৰৰ সন্মুখতে পূজাখন হৈছে ৰাতিলৈ অনুষ্ঠান আছে ইয়াত চাব লাগিব বন্ধু বান্ধৱীসকল আজি এটা খুব গুৰুত্বপূৰ্ণ সঁচাই খুবেই গুৰুত্বপূৰ্ণ আজি এটা দিন আজি হৈছে মহাষ্টমী আজি বৰ্তমান আমি উপস্থিত হ'লোঁ মৰাণত ৰাধাকৃষ্ণ মন্দিৰ সমীপত যোনখন পূজা হয় প্ৰতি বছৰে তালৈ আমি গৈ আছোঁ আৰু ভিনদেউহঁতৰ পৰিয়াল আৰু আমাৰ পৰিয়ালটো আৰু তাৰপিছত ভিনদেউৱে কৈছে যে খুব ধুনীয়া এটা প্লেচত লৈ যাব আৰু সেই যিটো প্লেচ সেইটো মোৰো খুবেই প্ৰিয় গম পাব কোনটো জেগাত যাওঁ আমি এতিয়া আমি অলপ পূজা দৰ্শন কৰি লওঁ পূজা চাই লওঁ কি যে আকৰ্ষণীয় দেৱীৰ প্ৰতিমা কি যে সুন্দৰ পূজাৰ মণ্ডপ আচলতে এই ভিৰৰ মাজত মনটো উৰি যায় ল'ৰালিৰ সেই দিনবোৰলৈ আমিওতো এদিন পূজা চাইছিলোঁ মা দেউতাৰ হাতত ধৰি আৰু কত যে দাবী সেই জ্বালা আমিওতো খাব লাগিব আৰু সেই দায়িত্বই পালন কৰিবলৈ আজি নাটখাট ভাগিন দুটা আৰু মোৰ নাটখাট ছোৱালীকেইজনীৰ লগত আজি পূজা চোৱাৰ আনন্দটো অলপ সুকীয়া বন্ধুসকল পূজা বুলি ক'লেতো খোৱা বোৱাটো মেইন আৰু এই খোৱা বোৱাটোৰ বিষয়ে ভাবি আছিলোঁ আমাৰ ভিনদেউ ক'লে যে এটা স্পেচিয়েল জেগাত লৈ যাম বুলি এতিয়া ইমান ধুনীয়া প্লেচ এটাত যাম তো মনটো খুবেই ভাল লাগি আছে জেগাটো তো ব'লকচোন যাওঁ কি হয়নো চাওঁ তাতে খুব ধুনীয়া পৰিৱেশ হয় আজি তাতে পূজাৰ দিন ভিৰ ভাৰটো থাকিবই আৰু এই ভিৰ ভাৰৰ মাজতেই আনন্দকণ ল'ব লাগিব ব'লক এই আহি পাই গ'লোঁ এইখন হৈছে খোৱাং মাজগাঁও নাগা কিটচেন পিউ এয়াৰ নাকত কি হ'ল ন নাকত হা পিউ পিউ ফটো মাৰিম পিউ ফটো মাৰি দিম ধুনীয়াকৈ পিউ ফটো মাৰি দিম স্মাইল কৰি দিয়া পিউ দেই বহি থাকা ছেকেণ্ডৰ কাৰণে মানে সি শান্তি নাথাকে মানে গেট ইয়াত বহি থাকাচোন বহি থাকা খাইছা নাকে পানী ওলাই গৈছে চিল্লাৰ পাৰ্টি ইহঁতৰ খোৱা বোৱা হৈ গ'ল আৰু সিহঁতৰ তামাম এনজয় মানে কি চাবা সিহঁতৰ পাত ময়ো ইয়াতকৈ বেছি হ'লেও কম নাছিলোঁ
এয়া আহি পালে নাগা ডিছ আৰু ইয়াতে দুটা কেটেগৰীও হয় আছামিজ ডিছ আৰু নাগা ডিছ আৰু কুক মেনু সেইদৰে থাকে আৰু ৱেটাৰবিলাক নাগা ৱেটাৰ আৰু আছামিজ ৱেটাৰ গাহৰিটো মোৰ এনেও বহুত প্ৰিয় মোৰ ভাগিনটো লাগি গ'ল সি কামত এয়া এণ্ট্ৰি মাৰিছে আমাৰ কিউট চেলি পৰিলে পিছে তাই অলপো নাকান্দিল চোৱা তো আমি ওলাই আহিলোঁ এইবাৰ আমি ঘৰমৰা হৈছোঁ চন্দ্ৰয়ান আৰ্হিত মণ্ডপ তৈয়াৰ কৰিছিল এইডোখৰ মৰাণ থানাৰ STC বাছ ষ্টেণ্ডৰ সন্মুখত হয় খুব সুন্দৰকৈ তৈয়াৰ কৰিছিল মণ্ডপটো এয়া আহি পাই গ'লোঁ আৰু ভিনদেউৰ লগত এতিয়া আকৌ আমি অনুষ্ঠান হৈ থকা অনুষ্ঠানটো চাবলৈ যাম যেটো কৈছিলোঁ আপোনালোকক ইয়াতো পাতৰ